আজি আমি মুদৈবৰী আঞ্চলিক কমিটি নিখিল বড়ো ছাত্ৰ সন্থা তৰফৰ পৰা আজি আমি লাভলীনা বৰগোহাঁই তেখেতক আমি অল দ্য বেষ্ট আজি দিবৰ কাৰণে আৰু বেষ্ট উইজেছ দিবৰ কাৰণে আজি আমি আমাৰ মুদৈবৰী আঞ্চলিক কমিটি এপছৰ যি প্ৰাংগণত আমি বন্তি প্ৰজ্বলন কাৰ্যসূচী লৈছোঁ। সেইকাৰণে লৈছোঁ আমি অহাকাইলৈ আমাৰ অসমৰ সন্তান লাভলীনা বৰগোহাঁই তেখেতৰ অহাকালি টকিঅ' অলিম্পিকত যি হৈ থকা অলিম্পিক গেম তাতে তেখেতৰ ছেমি ফাইনেল আছে আৰু সেই ছেমি ফাইনেলত তেখেতে ভাল প্ৰদৰ্শন দেখাই আমাৰ অসমৰ আৰু আমাৰ ভাৰতৰ গৌৰৱ কঢ়িয়াই আনিব পাৰে বা তেখেতে এই ছেমি ফাইনেলত যাহাতে প্ৰতিদ্বন্দ্বীক ধৰাশায়ী কৰি তেখেতে ফাইনেলত প্ৰৱেশ কৰি আমাৰ অসমৰ কাৰণে আৰু ভাৰতৰ কাৰণে তেখেতে গৌৰৱ কঢ়িয়াই আনিবৰ কাৰণে বা তেখেতক আমি উৎসাহ যোগাবৰ কাৰণে আজি এই বন্তি প্ৰজ্বলন কাৰ্যসূচী লৈছোঁ আৰু আশা কৰিছোঁ আমি তেখেতে অহাকালি ছেমি ফাইনেলত জিকাৰ পিছত তেখেতে ফাইনেলতো যাতে আমাৰ ভাৰতৰ কাৰণে তেখেতে সোণৰ মেডেল যাতে আনিব পাৰে তাকে আমি ভগৱানৰ ওচৰত আজি প্ৰাৰ্থনা কৰিছোঁ আৰু তেখেতৰ আমি আজিয়ে অভিনন্দন আৰু শুভকামনা জনাইছোঁ। তেখেতে যাতে আমাৰ এই ভাৰতবৰ্ষ আৰু অসমৰ কাৰণে তেখেতে ভাল এটা সুনাম কৰি আনিব তাকে আমি ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ। প্ৰথমে মই মুদৈবৰী সাৰ্বজনীন শিৱ মন্দিৰৰ এই শিৱ বাবাৰ ওচৰত লাভলীনাৰ হৈ ইয়াতে ভগৱানৰ ওচৰত শিৱ বাবাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেখেতে যাতে অসম তথা ভাৰতবৰ্ষৰ নাম উজ্বলাই আমাৰ মাজলৈ সোণৰ পদক লৈ আহিব পাৰে আৰু অহাকালি যিটো তেখেতৰ ছেমি ফাইনেল এই ছেমি ফাইনেলত যাতে তেখেতে প্ৰতিপক্ষক অতি সহজে ধৰাশায়ী কৰি আমাৰ মাজলৈ ৰূপৰ পদক আনিব পাৰে আৰু লগতে মই আমাৰ মুদৈবৰী নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা আজি যিটো প্ৰয়াস তেখেতসকলে কৰিছে তাৰ বাবে মই মুদৈবৰী আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই যিটো তেখেতসকলে এই বন্তি প্ৰজ্বলনৰ জৰিয়তে যিটো মেছেজ গোটেই বিশ্ববাসীলৈ প্ৰেৰণ কৰিছে এই মেছেজে লাভলীনাৰ যিটো উজ্জ্বল ভৱিষ্যত এই উজ্জ্বল ভৱিষ্যতত নিশ্চয় সহায়ক হ'ব আৰু বৰ বিশেষ কথা মই নকওঁ আমাৰ সকলোৰে হিয়াৰ আমঠু লাভলীনাই আমাৰ অসমৰ এতিয়ালৈকে অলিম্পিকত যিটো শূন্যতা হৈ আছিলে শূন্যতা ইতিমধ্যে ব্ৰঞ্জৰ পদকেৰে তেখেতে শূন্যতা ইতিমধ্যে দূৰ কৰিছে। গতিকে অহাকালিও তেখেতে ৰূপৰ পদকেৰে আমালৈ নিশ্চয় গৌৰৱ কঢ়িয়াব আৰু আমি সকলো অসমবাসী তথা ভাৰতবাসীয়ে তেখেতৰ এই সোণৰ পদকৰ বাবে আমি অপেক্ষাৰত। গতিকে এই সুযোগতে আমি তেখেতলৈ অশেষ অশেষ ধন্যবাদ আৰু ভগৱানৰ ওচৰত তেখেতৰ বাবে কাকুতি মিনতি কৰি মোৰ ক'বলগীয়াখিনি ইমানতে সামৰণি মাৰিছোঁ। মই অলিম্পিকৰ প্ৰত্যেকটো খবৰে লাভলীনাৰ খবৰটো ৰাখি আহিছোঁ। যিদিনাখনি লাভলীনা অলিম্পিকত চান্স পাইছিলে সেইদিনাখনি মই তথা মোৰ ওচৰ চুবুৰীয়া ঘৰৰ পৰিয়াল আদিকে সকলোকে লাভলীনাৰ ওপৰত বেষ্ট উইচেছ তথা ভগৱানক প্ৰে কৰিবলৈ কৈ আহিছিলোঁ। মই চাকৰি সংক্ৰান্তত ইমান ধৰণৰ সুবিধা পোৱা নাছিলোঁ তথাপি তাই প্ৰত্যেকটো খেলৰ খবৰ মই নিজাববীয়াকৈ আছিলোঁ লৈ আজি হঠাতে এই নিখিল বড়ো ছাত্ৰ সন্থাই বন্তি প্ৰজ্বলন কৰা আয়োজনটোত মই আহি পেলাই উপস্থিত হ'লোঁ। মই তাতে 2 এগছি বন্তি জ্বলাই লাভলীনাৰ প্ৰতি মোৰ ভাবি থকা মনোশক্তিটো প্ৰকাশ কৰিবলৈ আজি সুবিধা পালোঁ মই। গতিকে ধন্যবাদ মই তোমালোকৰ ওচৰতো ধন্যবাদ প্লাছ আমাৰ অসম তথা নৰ্থ ইষ্ট প্লাছ ইণ্ডিয়াক এটা ভাল খবৰ দি 11টা বজাত হ'বলগীয়া ছেমি ফাইনেলত লাভলীনা যদি ওলাই আহিব পাৰে তাৰ কাৰণে মই বিশেষভাৱে আৰু কম কি আৰু তাত একো নাই আৰু বাকী একো নাই প্লাছত আছে আৰু এই প্লাছ পইণ্টত বোৰ তথা গোটেই অসমবাসী ভাৰতবৰ্ষৰ হৈ মই আশীৰ্বাদ দিছোঁ।